আশাৰ পৰিমাণ কম থকাই ভাল, কাৰণ আশাৰ পৰিমাণ বেছি হ'লে সেইটো কেতিয়াও সম্পূৰ্ণ নহয়। জীৱনত দুজন মানুহক কেতিয়াও পাহৰিব নালাগে, যিয়ে তোমাক কষ্ট দিছিল আৰু যিয়ে তোমাৰ কষ্টৰ সময়ত তোমাৰ লগত আছিল। সকলো ভালপোৱাই সম্পূৰ্ণতা নাপায়, কিছু ভালপোৱাৰ জমা থাকে ডায়েৰীৰ পৃষ্ঠাত। যোনে যি নকওক কিয় নিজক শান্ত ৰাখা, কাৰণ ৰ'দ যিমানেই প্ৰখৰ নহওক কিয় সমুদ্ৰক কেতিয়াও শুকুৱাব নোৱাৰে। আগৰ দিনত মানুহে মিছা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি, এতিয়াৰ দিনত মানুহে সঁচা ক'বলৈ ভয় কৰে বিপদত পৰিম বুলি। ইয়াক বাৰে বাৰে আঁতৰাই দিয়াৰ পিছতো আকৌ ঘূৰি আহে। তেওঁলোকৰ ভালপোৱাক কেতিয়াও সন্দেহ কৰিব নালাগে। অতি লোভত বিবেক নষ্ট, অতি আদৰত সন্তান নষ্ট, অতি লৱণত আঞ্জা নষ্ট, অতি সন্দেহত সম্পৰ্ক নষ্ট, অতি অহংকাৰত মানুহৰ পতন। হয়তো চবৰে ওচৰতে ভাল হ'ব পৰা নাই, কিন্তু ইমানখিনি ক'ব পাৰোঁ যে মই কাৰো বেয়া বিচৰা নাই। চবতকৈ মূল্যৱান কি জানেনে? সময় আৰু সম্পৰ্ক। সময় তাক দিয়া যিয়ে তোমাৰ সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত ৰখা উচিত যিয়ে তোমাৰ গুৰুত্ব বুজে। খালি এলাৰ্জি হ'লেই নোখোজুৱাই তুমি ভালে আছা এইটো দেখিও বহুতৰে খোজুৱাই। স্ত্ৰীক ধমকি দি ভয় দেখুওৱাটোৱে পুৰুষত্ব নহয়, বৰঞ্চ স্ত্ৰীৰ মুখত হাঁহি ফুটোৱাটোৱে প্ৰকৃত পুৰুষৰ পৰিচয়। ভদ্ৰতা সকলোৰে পৰা আশা নকৰিবা, কাৰণ সকলোৱে এই দামী বস্তুটোৰ মালিক হ'ব নোৱাৰে। কোনোবাই যদি তোমাক ভাল বুলি নকয় তাত তুমি দুখ নকৰিবা, কাৰণ এটা জীৱনত সবৰে ওচৰতে ভাল হোৱা সম্ভৱ নহয়। আত্মীয় স্বজনৰ ব্যৱহাৰ কেনেকুৱা হ'ব সেয়া নিৰ্ভৰ কৰে দেউতাকৰ টকাৰ ওপৰত। আমি জন্ম হোৱাৰ পিছত পিতৃ মাতৃয়েতো আমাক অনাথ আশ্ৰমত নপঠায়, তেনেহ'লে আমি ডাঙৰ হৈ মাক দেউতাক কিয় অনাথ আশ্ৰমত পঠাওঁ? কোনেও নিবিচাৰে কাকো হেৰুৱাবলৈ, কিন্তু সময়ৰ লগে লগে সকলোৱে হেৰাই যায়। সৰু এটা ভুলৰ কাৰণে যিয়ে তোমাক চিৰদিনৰ বাবে এৰি থৈ যায়, তেওঁ আচলতে কেতিয়াও তোমাৰ কাষত থকাৰ যোগ্যই নাছিল। তুমি যিমানে সৰল হ'বা, তোমাৰ কপালত ঝাৰু আৰু লাট সিমানেই বেছি হ'ব। অভিমান কেতিয়াও ঘৃণাৰ পৰা নহয়, অভিমান ভালপোৱাৰ পৰা হয়। যাৰ প্ৰতি ভালপোৱা বেছি হয় তাৰ ওপৰত অভিমানো বেছি হয়। লোভ মানুহক বহুত তললৈ নমাই দিয়ে, আৰু অভাৱে মানুহক বহুত কিবা কিবি শিকাই দিয়ে। কাৰো পৰা একো আশা নকৰোঁ, ভাগ্যত যি আছে সেইটোৱে হ'ব। সংসাৰত দেউতাৰ গুৰুত্ব বুজিব বিচাৰে যদি, তেনেহ'লে হাতৰ বুঢ়া আঙুলিৰ সাহায্য অবিহনে এখন ৰুটি খোৱাৰ চেষ্টা কৰা, উত্তৰ পাই যাবা। এজন শত্ৰুক যিমান সহজে ক্ষমা কৰা যায়, এজন বন্ধুক সিমান সহজে ক্ষমা কৰা নাযায়। স্বামী আৰু স্ত্ৰীৰ মাজত যদি মিল মতামত ভালপোৱা নাথাকে, তেনেহ'লে সেইখন সংসাৰত যিমানেই দামী নহওক কিয়, যিমান টকা নাথাকক কিয়, তাত কেতিয়াও সুখ নাথাকে। এটা বিষয় মন কৰিবা, সত্যটো সত্য আৰু মিছাটোক মিছা বুলি ক'লেই চাবা আত্মীয় স্বজন আৰু বন্ধু বান্ধৱ বহুতো কমি যাব। মুখত হাঁহি ৰাখা, ইয়াত কেয়াৰ ক্ষমা চব নিজেই কৰিব লাগে, বেলেগ কোনোৱে নকৰিব। জীৱনৰ তুলনাখন যদি পিছুৱাই যায়, তেনেহ'লে নিৰাশ নহ'বা, অপেক্ষা কৰা, সেয়া আগুৱাই আহিবই। তুমি পাহাৰৰ শৃংগৰ নিচিনা নহ'বা, কাৰণ ইয়াত তুমি মানুহক সৰু দেখিবা আৰু মানুহে তোমাক সৰু দেখিব। পৃথিৱীখন ভাড়াঘৰৰ নিচিনা, ইয়াক যিমানেই সজোৱা, ওপৰৱালাৰ নটিচ পালে এৰি যাবই লাগিব। দেউতাই কৈছিল, আমাৰ ছোৱালীৰ হাঁহিৰ শব্দত আমাৰ ঘৰখন আলোকিত হৈ পৰে। আজি শহুৰে কয়, প্ৰতিটো কথাতে ইমান হাঁহিব নালাগে, মানুহে কি ক'ব। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদো বেছি, আৰু যি ব্যক্তি সৎ বেছি তেওঁৰ জীৱনত কষ্টও বেছি। হাৰি যোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামহে জীৱন। কাৰো লগত এনেকৈ কথা নক'বা যাতে পিছত চৰি ক'ব লগা হয়। কাৰোবাক এনেকৈ আঁতৰাই নিদিবা যাতে পিছত মিছ কৰিব লগা হয়। কাৰোবাৰ চকুত দুটোপাল পানী দেখি নিজেই কান্দি দিয়াৰ নামেই হ'ল ভালপোৱা। কষ্ট তেতিয়াই বেছি হয় যেতিয়া আপোন মানুহবোৰে পৰৰ নিচিনা ব্যৱহাৰ কৰে।